তো এই মানুহজনক চাওক, এই মানুহজন ডুবিল চাওক, এই মানুহজনক চাওক, এই মানুহজন ডুবিল। তো গুড মৰ্ণিং ফ্ৰম দীঘা। তো আপোনালোকক সুপ্ৰভাত জনাইছোঁ। তো আমি গৈ আছোঁ আজি দীঘা, নিউ দীঘা। কালৈ চালোঁ, অল্ড দীঘা চালোঁ, তাৰপিছত উৰিষ্যাৰ নিউ বিচ চালোঁ, গোটেইখিনি চালোঁ। এতিয়া বাকী আছে নিউ দীঘা চাবলৈ। তো আমি নিউ দীঘা চাম, অকণমান দেৰি হ'ব। অলপ কাপোৰ চাপোৰ পিন্ধি লওঁ, গা চা ধুই লওঁ, তাৰপিছত যাই আছোঁ। এতিয়া বাজি গ'ল 12টা। তো অলপমান আৰু জিৰালোঁ, টিভি চালোঁ। তো অলপ দেৰি হৈ গ'ল আৰু ৰ'দো দিছে বহুতে, বৰষুণৰ পিছত বহুত ৰ'দ দিছে। তো এতিয়া যাই আছোঁ বহুত, সেইকাৰণে অলপ দেৰিকৈ ওলাব আমি। অলপ দেৰিকৈ যাওঁ, অকণমান বস্তুবিলাকো ভাল পাব চাই পেলাই। তো ফাইনেলি আমি এণ্ট্ৰি কৰি ল'লোঁ নিউ দীঘা। তো এইখন হ'ল জাহাজ টাইপ ঘৰ, এইটো তাৰমানে তাত টিভি টাইপৰ শ্ব' হয় তাতে। এইটো বন্ধ আছে বৰ্তমান। কালি আমি অল্ড দীঘা গৈছিলোঁ, সাগৰীয় মাছ খালোঁ। সাগৰীয় মাছ খাওঁতে মানে পেট একদম অৱস্থা বেয়া কৰি দিছে। তো সেইকাৰণে কালি আমি ভিডিঅ'টো ভালকৈ বনাব নোৱাৰিলোঁ। তো আজিৰ পৰা এইবিলাক নাখাওঁ আৰু মাছ চাছ। তো নাৰিকলৰ পানী খাম আৰু অলপ দীঘা, অলপ সাগৰৰ পাৰখিনি ঘূৰিম, যদি পাৰোঁ সাঁতুৰিম। তাৰমানে কালিতো বহুত অৱস্থা বেয়া হৈ গৈছে সাঁতোৰাৰ কাৰণে। তো চাই লওঁ আজি। ফাইনেলি আহি পালোঁ দীঘা। এইখন দীঘাৰ বালি চাই লওক। তো ভিউ চাওক আপোনালোকে, কিমান ধুনীয়া ভিউ। তো তাত বহুত বতাহ হৈ আছিলে, তাৰ কাৰণে আপোনালোকক ভালকৈ কথাখিনি শুনা নাই, তাৰ কাৰণে ভইচ দিছোঁ। তো এনজয় কৰক আপোনালোকে দীঘাৰ পৰিৱেশ। Was it the voice? Was it the fire burning in me? All of the noise turned into choirs of harmony. Left me with the pieces of forever that you broke. But since you left, नारिकल खाम कितना रुपया? 30 रुपया। और यहाँ पर নাৰিকল খোৱা হৈ গ'ল। এতিয়া ওপৰৰ ভিউ আপোনালোকক দেখাই আছোঁ। ইয়াতে বন্ধ কৰি দিছে এখানি। সেই মানুহজনক দেখিছেনে আপোনালোকে? এই মানুহজনক চাই লওক। তেওঁ ডুব গ'ল। তেওঁৰ মাল খাই আহিছিলে, মাল খাই আহোঁতে তেওঁ পৰি গ'ল, ঢৌৱে তেওঁক টানি লৈ গ'ল। এই চাই লওক, এইজন কক পকাই আছে, দেখিছেনে এইজন? কি আচৰিত চাই লওক, ইমান মাল বেয়াকৈ মাল খাইছে। তাৰমানে মাল খাই কিনে এনেকৈ পৰি গৈছে। এতিয়া এনেকৈ আছে। লাষ্টত গম পোৱা মতে তেওঁক উঠাই আনিলে পুলিচ। তেওঁ মানুহজনে তাতে ওচৰত যাই নাচি আছিলে, এনেকৈ ঢৌ আহিছিলে, ঢৌ তেওঁক টানি লৈ গৈছে। তো টানি লৈ যাওঁতে তেওঁ দত পৰিলে। তো এতিয়া ঢৌ ওচৰত আহিছেতো পানীখিনি, যেতিয়া ৰাতিপুৱা হয় তেতিয়া দূৰত থাকে পানীখিনি। এতিয়া ঢৌ আছিলে, ঢৌ তেওঁক টানি লৈ গ'ল। লাষ্টত পুলিচ প্ৰশাসনে বটেৰে যায় তেওঁক আনিলে। বৰষুণো দি আছিল তেতিয়া, বৰষুণ আনি এতিয়া ফাইন ভৰাইছে চাগে অলপমান। মই দেখাব নোৱাৰিলোঁ ভিডিঅ'টোত। তো যদি ভিডিঅ'টো ভাল লাগিল ইয়াতে সমাপ্ত কৰোঁ। তো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। বৰষুণৰ কাৰণে ভিডিঅ'টো বনোৱা নহ'ল। তো বাই বাই।